হে গাইছ আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিলোঁ আৰু মই বৰ্তমান আছোঁ ধেমাজি চিলাপথাৰ আৰু চিলাপথাৰ সকলোতকৈ ইতিহাসৰ লগত জড়িত হৈ থকা মন্দিৰ এটাত গৈ আছোঁ তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমিও পূজা চূজা কৰোঁ বুলি পেলাই চাকি কেইটামান ইয়াৰ পৰা লৈ ল'ম আৰু তাৰপাছত মোৰ লগত আছে আমাৰ ঘৰৰ ওচৰৰ দাদা তেওঁলোকে মোক লৈ আহিছে এইফালে কিবা দেখাবলৈ তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এয়া হৈছে মন্দিৰৰ মুখ্য গেটটো আৰু আমাৰ লগত আছে আকাশ দা চন্দন দা আৰু এইফালে দাদা এজন আছে আৰু মন্দিৰৰ কি ধুনীয়া দুৱাৰটো চাওক আৰু এনেকৈ আপোনালোকে সোমাইকে চাৰিওফালে কেৱল গছ দেখিব আৰু ইয়াৰ ইতিহাসটো এনেকুৱা যে যেতিয়া মা পাৰ্বতী আছিল ইয়াতে চাৰিওফালে কেৱল ফুলৰ বাগান আছিল আৰু সেই ফুলৰ বাগানেৰে মা পাৰ্বতীয়ে ফুলৰ মালা গঠিছিল তো বলকচোন আপোনালোক ইয়াৰ ইতিহাসটো ওপৰত গৈ পেলাই দেখুৱাইছোঁ কেনেকুৱা ইয়াৰ ইতিহাসটো তো আপোনালোকে মজা পাব চাই থাকিব আৰু এইটো হৈছে মন্দিৰটো চাওক কিমান ধুনীয়া দেখে ওপৰত আৰু এই ওপৰত অৱস্থিত থকা মন্দিৰটো বহুত কম মানুহে জানে আৰু চিলাপথাৰত যদি কোনোবা আহা তেনেহ'লে ইয়াতে এবাৰ সোমাই যাব আৰু চিলাপথাৰত তেনেকুৱা চাবলগীয়া একো নাই আৰু যদি আমি ইয়াৰ পৰা জুম কৰি চাওঁ তেনেহ'লে চিলাপথাৰত নতুন টুৰিষ্ট লোকেশ্যন বনাই আছে মানে টুৰিষ্ট ভিউ পইণ্টটো এটা মানে টেম্পলে হয় বুদ্ধিষ্টৰ এইটো চাওক ইয়াৰ পৰা দেখি আছে নহয় এইটো কি ধুনীয়া মই আপোনালোকক ফটো দুটামান দেখাই দিম এইটো বৰ্তমান মানে এতিয়ালৈ খোলা নাই মাজতে খুলিছিলে বহুত ভিৰ হয় কাৰণে আকৌ এতিয়া বন্ধ কৰি দিছে আৰু ইয়াৰ পৰা ডিব্ৰুগড় চিটিটো আপোনালোকক দেখাই আছোঁ আৰু এইটো হৈছে আপোনালোকৰ ডিব্ৰুগড় চিটি তো এতিয়া আপোনালোক অলপমান মন্দিৰৰ ভিতৰৰ ভাগটো দেখুৱাইছোঁ কেনেকুৱা কি ইয়াৰ বহুতেই ইতিহাস জড়িত হৈ আছে বুলি কয় মানা যায় আৰু এনেকুৱা তো ইয়াৰ একদম ভিতৰৰ ভাগটো চাওক এইটো কি ধুনীয়া সজাই ৰাখিছে আৰু এইফালে চাওক কি ধুনীয়া মন্দিৰ কিমান এটা ডিজাইনৰ কাটি দিছে আৰু মন্দিৰে এনেকুৱা চাওক মই ইতিহাসৰ কথা এইটো কাৰণে কৈছোঁ কাৰণ ইয়াতে কিমান পুৰণি পাথৰবোৰৰ ডিজাইন কাটি থৈছে চাওক কিমান সোপা আছে আপোনালোক ওচৰৰ পৰা গৈ দেখুৱাইছোঁ তাৰ আগতে পণ্ডিতৰ লগত অলপ কথা পাতি লওঁ কেনেকুৱা কি ইতিহাস আৰু আমাৰ ইয়াৰে মালিনী থানৰ পণ্ডিতজি আছে কাহিনী এনেকুৱা অৰুণাচলত ৰজা ভীষ্মক আছিলে তেওঁ ৰাজকুমাৰী ৰুক্মিণী আছিল ৰাজকুমাৰ ৰুক্মবীৰ ৰুক্মপাল আছিল সেই ৰুক্মিণীক তেওঁলোকে বিয়া দিব আছিলে শিশুপাল লগত ৰুক্মিণী ভাবিছিল মই বিয়া কৰিলে মই শ্ৰীকৃষ্ণক বিয়া কৰাম সৰুৰ পৰা তেওঁ ভাবি আছিলে যেতিয়া নেকি ক'লে ৰাজ পৰিয়ালে তেওঁৰ বিয়া হ'ব শিশুপাল লগত তেওঁ অমান্তি হ'ল অমান্তি হৈ যোৱাৰ পিছত ৰজা ভীষ্মকে ৰাজকুমাৰ ৰুক্মবীৰ তেওঁৰ হাতত আছিল ৰাজভাৰ তেওঁক ৰুক্মিণীয়ে বুজালে মই যদি বিয়া কৰা শ্ৰীকৃষ্ণ কৰাম শিশুপালৰ লগত মই বিয়া নকৰোঁ তেওঁলোকে ক'লে নহয় ৰজাৰ নিয়মত স্বয়ম্বৰ শাল বনোৱা যাব কিন্তু বিয়া হ'ব তোমাৰ শিশুপালৰ লগত জয়মালা শ্ৰীজনক দিব লাগিব আৰু অমুক তাৰিখে তোমাৰ স্বয়ম্বৰ হ'ব স্বয়ম্বৰ শিশুপাল আহিব তাৰ লগত তোমাৰ বিয়া দিম ৰুক্মিণী যেতিয়া শুনিলে এইবিলাক কথা ৰুক্মিণীয়ে এক পত্ৰ লিখিলে ৰজা ভীষ্মকে ৰাজপুৰোহিত বেদান্তী নাম আছিলে তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিলে কৰাৰ পাছত ভগৱান শ্ৰীকৃষ্ণ আহিলে আহি কিনে ৰুক্মিণীক তাৰপৰা হৰণ কৰিলে হৰণ কৰি যোৱাৰ পিছত মাজত আকৌ ৰণ হ'ল ৰণত ৰুক্মবীৰ পৰাজিত হ'ল শ্ৰীকৃষ্ণই ৰুক্মিণীক লৈ ইয়ালৈ আহিলে দেৱী গোসানী বা দুৰ্গা তেওঁ মানে নিজৰ ৰূপটো সলাই কিনি মালাই ধাৰণ কৰি ফুলৰ মালা বনাই বহি আছিলে যেতিয়া নেকি ভগৱান শ্ৰীকৃষ্ণ ৰুক্মিণীক লৈ আহিলে দেৱী সেই মালাই ৰূপতে ফুলৰ মালাডাল ভগৱানক অৰ্পণ কৰিলে সেই মালাডাল ইয়াত দুইজনে গন্ধৰ্ব কৰিলে কৰি যোৱাৰ পাছত শ্ৰীকৃষ্ণক তেওঁৰ নাম দিছিল মালিনী সেইকাৰণে মালিনী থান বা মালিনী মন্দিৰ কোৱা হয় একচুৱেলি মা দুৰ্গাৰ মূৰ্তি হয় ওপৰত ৰুক্মিণী তাত বোলে বিশ্ৰাম কৰিছিলে ইয়াত বিয়া পাতিছিল তাত বিশ্ৰাম কৰিছিল তাত ৰুক্মিণী হ'ল ইয়াত মালিনী হ'ল এইটো বিশ্ৰামটো ক'ত কৰিছিল বুলি ওপৰত পূবত আচ্ছা আৰু এই পাথৰবোৰ যে আছে এইটো এনে কিমানমান বছৰ পুৰণি কিছুমান আছে দ্বাপৰ যুগৰ কিছুমান অসমৰ পাল বংশৰ এনেকুৱা কিবা পাথৰ আছে নেকি য'ত মানে ভগৱানৰ লগত কিবা জড়িত থকা তেনেকুৱা চব কিবা না কিবা নস্কা আছে ইয়াত চাই ল'ব গৈ কিনে আচ্ছা আৰু এনেকৈ ইয়াৰ ইতিহাসটো আপোনালোকক বুজাই দিলোঁ আৰু ইয়াৰ পিছফালৰ ভাগটো আপোনালোকে দেখি পেলাই একদম হতাশ হৈ যাব যে কেনেকুৱা মানে এতিয়াও মানে সংৰক্ষণ কৰা হৈছে চাওক পাথৰবোৰ আৰু পাথৰবোৰ চাওক কেনেকুৱা পুৰণি আপোনাক ওচৰত গৈ পেলাই দেখুৱাইছোঁ কেনেকুৱা এইবোৰ পাথৰবোৰ চাওক এনেকুৱা ডিজাইনবোৰ আছে এনেকুৱাকৈ আপোনালোকক মই দেখাই লৈ যাব পাৰিম আৰু ইয়াতে যিবোৰ পাথৰ আছে চব সতীয়ুগৰ সময়ৰ পাথৰ হয় কিমান পুৰণি আপোনালোকে এবাৰ ভাবি চাওক আৰু এনেকৈ সকলোৱে দেখক বুলি পেলাই ইয়াতে ভালকৈ সংৰক্ষণ কৰি ৰাখিছে আৰু কিমান ধুনীয়াকৈ ৰাখিছে চাওক আৰু চাৰিওফালে আপোনালোকে সেই সতীয়ুগৰ সময়ৰ পাথৰবোৰ ইয়াতে দেখি যাব চাওক কিমান ধুনীয়াকৈ থৈ দিছে আৰু এতিয়াও যে ভালকৈ ৰাখিছে আৰু মন্দিৰৰ পিছফালৰ পৰা হৈ পেলাই ইফালৰ পৰা ওলাই যাব পাৰি তো সোমাই যোৱা ৰাস্তা বেলেগ থাকে আৰু ওলাই অহা ৰাস্তাও বেলেগ থাকে তো
আমি এতিয়া এইটো ছাইডৰ পৰা ওলাব লাগিব ইয়াৰ মানে এটা আপোনালোকে শান্তি এইটো কাৰণে পাব কাৰণ ইয়াৰ মানে গোটেই চাৰিওপিনে আপোনালোকে গছ পাব আৰু পিছফালে যোনটো অৰুণাচল পাহাৰবোৰ আছে ন সেইটো কাৰণে বেছি ধুনীয়া লাগে আৰু বেছি শান্তি পৰিৱেশ কিন্তু ইয়াৰ ওচৰে পাজৰে ইমান ঘৰ নাই কাৰণে ইয়াত মানুহবোৰ ইমান নাহে তো আপোনালোকে যদি চাই তেনেহ'লে কেৱল শান্তি পাব আৰু মানুহ ইমান নাই দেখিছে আৰু এইটো যিহেতু একদম অসম বৰ্ডাৰত আছে সেইকাৰণে ইয়াতে বহুত কম মানুহ আহে আৰু বহুত কম মানুহ ইয়াৰ বিষয়ে জানে ইমান ভিডিঅ' নবনায় বহুতে নাহেও যে সেইটো কাৰণে এনেইতো মন্দিৰটো বহুত বেছি ধুনীয়া আৰু বহুত বেছি ইতিহাসৰ লগত জড়িত হৈ থকা এনেকৈ মই আগতেও বনাইছোঁৱে তো গাইজ আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু মজা ভ্লগ আনি দি আছোঁ আৰু এনেকৈ ইতিহাসৰ লগত জড়িত থকা বস্তুবোৰ দেখাই আপোনালোকক তো এইটো হৈছে মুখ্য গেটটো ইফালৰ পৰা সোমাব লাগিব সেইফালে আৰু ইয়াৰ এইটো চাগে কিবা এটা পাথৰ ইয়াৰ বিষয়ে লিখা নাই কিন্তু বহুত পুৰণি যেন লাগি আছে তো গাইজ কোনোবা যদি নতুন আহিছা তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব